অসমীয়া ৰান্ধনীঘৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ কিদৰে আমি সহজতে খিচিৰি বনাব পাৰোঁ অলপ টেষ্টিকৈ। তাৰ কাৰণে মই লৈছোঁ মগু মচুৰ দালি, কেইটামান চাউল, ৰঙালাও, স্কোৱাছ, গাজৰ, আলু। আপোনালোকে অন্য পাচলিও দিব পাৰে, যেনেকৈ বিন, মটৰ, যিখিনি বস্তু মিলে দিব পাৰে। এতিয়া মই প্ৰথমতে কুকাৰটো গৰম হ'ব দিলোঁ। কুকাৰত মই 2 চামুচ ঘি দিলোঁ। তাৰপিছত তাত দিছোঁ তেজপাত, শুকান জলকীয়া আৰু কেইটামান পাঁচফোৰণ। অলপমান লৰাই দিছোঁ। এতিয়া মই ইয়াত দি মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিও মই ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত ধুই লোৱা চাউল আৰু দালিখিনি দি দিছোঁ। মই দালিৰ পৰিমাণটো অলপ বেছি দিছোঁ চাউলতকৈ। চাউলটো আপোনালোকে অকণমান সৰু চাউল ল'ব, জহা চাউল হওক বা অন্য ভাল চাউলটো সৰু হ'ব লাগে, তেতিয়া খিচিৰিখিনি ধুনীয়া হয়। ইয়াত দিছোঁ স্কোৱাছ, ৰঙালাও, আলু, গাজৰ আৰু এটা বিলাহীও কাটি দিছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ লৰাই ল'লোঁ। এতিয়া মই ইয়াত দিছোঁ হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ। পুনৰবাৰ আকৌ এবাৰ লৰাই দিম। এতিয়া মই ইয়াত পানী দিম। পানীখিনিৰ পৰিমাণ আপোনালোকে চাই ল'ব, অলপ বেছিকৈ দিব, কাৰণ খিচিৰিটো অলপ কোমল হ'ব লাগিব। কেইটামান চিটি মৰাৰ পিছত এয়া খিচিৰি হৈ গ'ল। মই 4-5টামান চিটি মৰাই দিছিলোঁ। এতিয়া কুকাৰৰ ঢাকনখিনি ওলাই দিয়াৰ পিছত এয়া দেখিছে। এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ। এতিয়া মই ইয়াত কেইটুকুৰমান বাটাৰ দি দিছোঁ। যদি আজিৰ ৰেচিপিটো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। লগতে নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব এটা কৰি দিব।